নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ৰজনী ছাৰ এডুকেশ্যনাল নামৰ ইউটিউব চেনেলটোলৈ তোমালোক আটাইকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোত ষষ্ঠ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ 3 নম্বৰ লেসন এ কিউৰিয়াছ মাইণ্ডৰ কেইটামান ট্ৰু আৰু ফলছ প্ৰশ্ন উত্তৰ লৈ আনিছো আৰু লগতে ইয়াত থাকিব কেইটামান মাল্টিপল চইচ কোৱেশ্চনছ আশা কৰো এই ভিডিঅ'টোৰ জৰিয়তে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ'ব প্ৰথমে আহিছো আমাৰ question number 2 say whether the following statements are true or false তলত দিয়া statement অৰ্থাৎ বাক্যবিলাক true or false হসানে মিছা a number Nikita knew why the color of the sky changes at different times Nikita knew Nikitai জানিছিল why the color of the sky changes at different times তাৰ মানে নিকিতাই জানিছিল যে আকাশখনে বিভিন্ন সময়ত কিয় ৰং সলনি কৰে কিন্তু এটো উত্তৰটো হ'ব ফলছ কাৰণ নিকিতাই জনা নাছিল আকাশৰ ৰংবোৰ কিয় সলনি হৈ থাকে হেতু জনা নাছিল ইয়াৰ উত্তৰটো হ'ব ফলছ FALSE B number question National Science Day is observed on 28 February National Science Day ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস 28 ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয় এটো হসা অৰ্থাৎ ট্ৰু হ'ব C number CB Raman was born in Calcutta CB Ramanৰ জন্ম হৈছিল কলকাতাত এটো ফলছ অৰ্থাৎ অশুদ্ধ কাৰণ CB Ramanৰ জন্ম থিৰুভানাইকাপ্পল নামৰ ঠাইত হৈছিল গতিকে এটো ফলছ নাম্বাৰ D Raman was not good in his studies Raman was not good in his studies Raman পঢ়াত ভাল নাছিলে এটো শুদ্ধ নহয় এটো ফলছ FALSE ফলছ অৰ্থাৎ মিছা Raman পঢ়াত খুবেই ভাল আছিল ই নম্বৰ Raman breathed his last on November 21 1970 Ramanৰ মৃত্যু হৈছিল 1970 চনৰ 21 নৱেম্বৰ তাৰিখে এটো ট্ৰু হয় F number Mira was happy about Argo asking questions Mira was happy about Argo asking questions Mira অৰ্গয়ে প্ৰশ্ন খুদাত মিৰাই সুখী হৈছিল বা ভাল পাইছিল এটো ট্ৰু এটো সত্য ট্ৰু হয় তাৰ পিছত আহিছো আমাৰ নেক্সট প্ৰশ্ন এটো হৈছে put a tick on the correct option put a tick on the correct option মানে শুদ্ধ বিকল্পটোত ৰাইট চিন দিয়া এ নম্বৰ Raman was awarded the Bharat Ratna in Ramanক কোন চনত ভাৰত ৰত্ন দিয়া হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1954 1954 চনত তাৰ পিছৰ প্ৰশ্নটো আহিছে CB Raman won the Nobel Prize for CB Ramane কিহৰ বাবে Nobel Prize Nobel বঁটা লাভ কৰিছিল ইয়াৰ উত্তৰটো হ'ব discovering the Raman effect Raman effect আৱিষ্কাৰ কৰাৰ বাবে তেখেতক Nobel বঁটা দিয়া হৈছিল তাৰপিছত আহিছে C নম্বৰ CB Raman was born in CB Ramanৰ জন্ম হৈছিল ক'ত জন্ম হৈছিল থিৰুভানাইকাপ্পল নামৰ ঠাইত CB Ramanৰ জন্ম হৈছিল তাৰপিছত আহিছে নাম্বাৰ D National Science Day is observed to National Science Day মানে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কিয় পালন কৰা হয় to commemorate the discovery of Raman effect Raman effector আৱিষ্কাৰৰ স্মৰণ কৰিবলৈ Raman effect যে আৱিষ্কাৰ কৰিছিল CB Ramane সেই ঘটনাটোক স্মৰণ কৰিবলৈ National Science Day অৰ্থাৎ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় ই নম্বৰ Nikita painted the sky Nikitai আকাশখন কি ৰং দিছিলে আকাশখনত কি ৰং দিছিলে ইয়াৰ আনসাৰ হৈছে ৰেড বা ৰঙা ৰং দিছিলে তাৰ পিছত আহিছো আমি question number 7 question number 7 ত আছে find and write down the synonyms of the following words from the text মানে আমি পাঠটোত তলত দিয়া শব্দকেইটাৰ synonym অৰ্থাৎ একে অৰ্থ বুজা শব্দ কিছুমান পাম সেই শব্দবিলাক আমি লিখিম কিউৰিয়াছ শব্দটোৰ অসমীয়া অৰ্থ হৈছে অনুসন্ধিৎসু আৰু টেক্সটত আন এটা শব্দ তেনেকুৱা শব্দ আছে হেতু হৈছে ইনকুইজিটিভ গতিকে কিউৰিয়াছৰ সিনোনিম অৰ্থাৎ একে অৰ্থ বুজা শব্দ হ'ব ইনকুইজিটিভ তাৰ পিছত আহিছে আমাৰ নেক্সট শব্দ ব্ৰেকথ্ৰু শব্দৰ সিনোনিম হৈছে গ্ৰাউণ্ড ব্ৰেকিং তাৰপিছত আহিছে আমাৰ নেক্সট শব্দ এসেনশিয়াল মানে খুবেই গুৰুত্বপূৰ্ণ দৰকাৰী আৰু ইয়াৰ সিনোনিমটো হৈছে ইম্পৰ্টেন্ট অৰ্থাৎ
একে অৰ্থ বুজোৱা শব্দ হৈছে ইম্পৰ্টেণ্ট তাৰপিছত আমি পাইছোঁ ৰিনাউণ্ড মানে ফেমাছ মানে বিখ্যাত ইয়াৰ পিছত আমি পাইছোঁ ইয়াতে কেইটামান প্ৰশ্ন আছে আমাৰ এইটো 10 নম্বৰৰ বিত কেইটামান প্ৰশ্ন আছে আমাৰ কি কৰিব দিছে ইয়াতে now fill in the blanks with appropriate forms of the be verb মানে be verbৰ appropriate form লিখিব দিছে be verbৰ তিনিটা ফৰ্ম থাকে প্ৰেজেন্ট টেন্সত হেকিটা হৈছে am is আৰু are be verbৰ প্ৰেজেন্ট টেন্সত তিনিটা ৰূপ থাকে হেকিটা হৈছে am is are যদি আমি am is বা are ব্যৱহাৰ কৰি খালি ঠাই পূৰণ কৰিব লাগিব number 1 Mita and Raman dash my close friends Mita and Raman Mita আৰু Raman এটো হৈছে বহুবচন দুজন বুজাইছে গতিকে ইয়াতে are হ'ব Mita and Raman are my close friends number 2 Mita dash Raman's neighbor Mita Ramanor neighbor হয় এটা সিঙ্গুলার নাম্বার ইয়াতে is হ'ব I dash in regular touch with them তো I এর লগত be verbৰ কি ৰূপ বহিব am I am in regular touch with them number 4 they dash with me yesterday they dash আচ্ছা ইয়াতে yesterday এটো yesterday আছে গতিকে past form হ'ব এটো গতিকে ইয়াতে আমাৰ where হ'ব এটো কি হ'ব past form হলে এটো হ'ব where where হ'ব এটো they were with me yesterday next number 5 we are very happy to visit a park together yesterday এটো মানে অকমান ভুল হৈছে এটো where হ'ব যেটো এটো past tense আছে অতীত কালত আছে গতিকে be verbৰ আমাৰ কেইটা ৰূপ থাকিব পাৰে প্ৰেজেন্ট টেন্সত am is are আৰু past tenseত was আৰু were গতিকে আন এটা কোৱেশ্চন আমি লৈ আনিছো ইয়াতে sc শব্দটো কেতিয়াবা স্ক উচ্চাৰণ হ'ব আৰু কেতিয়াবা সিম্পলি স উচ্চাৰণ হ'ব the স্কেলত ইয়াতে sk হৈছে তাৰ পিছত আমি পাইছো সেন্টত অকল s উচ্চাৰণ হৈছে নেক্সট সিনতো s উচ্চাৰণ হৈছে স্কেয়াৰত sk উচ্চাৰণ হৈছে তাৰ পিছত সিজাৰ্ছত আমাৰ অকল s হৈছে সিজাৰ্ছত কি হৈছে s হৈছে স্কোৰত sk হৈছে আৰু স্কুটাৰতো sk হৈছে আৰু স্কেনতো sk হৈছে গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটো ইমানতে সামৰিছো মই আশা কৰিছো এই ভিডিওটোৰ জৰিয়তে মৰমৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হৈছে আগলৈ এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ ৰজনী ছাৰ এডুকেশ্যনাল নামৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ